এই গৰমত যে এই মধুসোলেং শাকবিধ খাই পেলাই ইমান ভাল পাওঁ নহয় চ' ভাবিলোঁ আজি এই মধুসোলেং শাক আৰু জিকাৰে বনাওঁ কাৰণ শাক পাত বেছি নাছিলে কেইটামানে আছিলে সেয়ে ইয়াত মিক্স দিছিলোঁ জিকা আৰু খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় আঞ্জাখন কাৰণ জিকাৰে মাছটো খায়েই থাকোঁ লগত আজি অকণমান টুইষ্ট আছিলে যেনে টেঙা আছিলে তো প্ৰথমতে এইখিনি ধুনীয়াকৈ কাটি মেলি চাফা কৰি ল'লোঁ তাৰপিছতে কেইটামান মাছ ভাজি তেলতে অকণমান পিঁয়াজ ভাজি লৈছোঁ আৰু তাৰপিছতে ইয়াত দিছিলোঁ জিকাখিনি আৰু তাত নিমখ হালধি দি অকণমান ফ্ৰাই কৰিছোঁ আৰু ফ্ৰাই কৰা হোৱাৰ পিছত এই শাকখিনি দিছোঁ কাৰণ শাকখিনি সিজোতে 2 মিনিটো নালাগে আৰু যেতিয়া এই গোটেইখিনি ধুনীয়াকৈ সিজি গৈছিলে তেতিয়া ইয়াত দিছোঁ অকণমান পকা পকা জলকীয়া দুটামান গোন্ধৰ কাৰণে মানে কি হয় জলকীয়াকেইটা মই পিছত মানে ভাঙি দিম আৰু গোটা গোটাকৈ দিছোঁ তাৰপিছত দিছিলোঁ ইয়াত পানী আৰু লগতে দি দিছিলোঁ মাছকেইটা এয়া মই কৈছিলোঁ নহয় জলকীয়াকেইটা ভাঙিয়ে দিম বুলি কাৰণ এনেকৈ খায়ো ভাল লাগে জ্বলা মানে মই প্ৰথমতে দিবলৈ পাহৰিলোঁ সেইটো কাৰণে গোটা গোটা দিলোঁ আৰু আজি থালিখন একদম চিম্পল আছিলে জাষ্ট মাছ ভাজি আৰু